मोटू और पतलू की जोड़ी लेग पीस मोटू और पतलू मसाला पीसा पोटा लेट्स गो भाई को चैनल का अभी तक सब्सक्राइब नहीं करो प्लीज़ सब्सक्राइब कर लीजिए और बेल आइकन प्रेस करके रखिए आने वाला वीडियोবোৰ সন্মুখতে मिल जाएगा কিমাননো দালি আলু খাই থাকিম আজি ভাবিছোঁ আজি বেলেগ এটা টাইপৰ আজি ভিডিঅ' বনাম বুলি ভাবিছোঁ আজি ৰুমৰ ভিতৰতে আজি ফুটৰ লগত আজি বনাম এটা ভিডিঅ' চাই থাকোঁ ভিডিঅ'টো কেনেকুৱা পায় লেটছ গ' আজি গৈ আছোঁ ব্ৰইলাৰ দোকানত আনি আছোঁ ব্ৰইলাৰ লাহে দোকান পাই গ'লোঁ এইটো দামটো দেখিছে এইটো মালিয়ামত লিখা আছে কি বুজি নাপাওঁ ভিতৰত সোমাম ব্ৰইলাৰ জিন্দাবাদ ரெண்டு கிலோ மாதிரி ரெண்டு ரெண்டு கிலோ செப்பரேட் ரெண்டு itu manchila illa ada petane betul dah mari mari 5 2 और एक पीस ओके आज पेटत जाबा तुमी ना ये मीडियम साइज बनाओ मीडियम साइज ओके जस्ट बाली रावेंडा सही रावेंडा बाली रावेंडा ये मीडियम मारी ओए बिदुर ये मांगो तो लई আছে নই मीडियम নালাগ্রাম ওকে নালাগ্রাম এতিয়া আমাৰ মাংস লোৱা হৈ গ'ল মাংস দেখা দে এতিয়া লং আজি ভেজিটেবল বজাৰ কৰিম এতিয়া তাৰপিছত যাম বলক আহিলোঁ হয় ভেজিটেবল দোকান বন্ধ কি হ'ব ঠিক নাই আজি কেনেকৈ কি কৰিম ঠিক নাই বলকচোন বাৰু এতিয়া আমাৰ নহৰু আদা তিনি পাছে জিৰা ৰেডি হৈ গৈছে এইখিনি এতিয়া পিচি লৈ আপোনাক দেখাই আছোঁ কণ্টিনিউ কৰি থাকক নহৰু আদা জিৰা গুড়া এইটো হ'ল জলকীয়া খালি লৈছোঁ এইখিনি হ'ল ধনিয়া তাৰ লগতে আছে পিঁয়াজ তাৰ লগতে আছে তিনি পাছে ৰঙামাটি বিলাহী এতিয়া আমি ইয়াত যিমান কিনা মছলা আছে আমাৰ এইটোত আছে চাক এটা অলপমানকৈ দিম জলকীয়া দিলোঁ এই ভিডিঅ'টো মহিলাৰ কাৰণে বেষ্ট হয় আচলতে মজা চাই থাকক गरम मसाला चिकन मसाला सांभर मसाला और ये हल्दी गुड़ा তাৰপিছত দিলোঁ তেল বেলেগ তেল আচলতে এইটো মিঠাতেল নহয় তেল দিলোঁ তাত কৰিব জলকীয়া দিব পাৰোঁ জলকীয়া নাই এইটো আচলতে লেগ পিচ মই বনাই লৈছোঁ এক্সট্ৰাকৈ দুটা চিকেন লেগ পিচ আমাৰ ইমান এতিয়া জুইত মাংসটো বহোৱা হৈ গ'ল কণ্টিনিউ কৰি থাকক বেয়া লাগিলেও চাই থাকক আৰু ভাল লাগিলেও চাই থাকক গেছ নহয় আচলতে ষ্টভত বনাই আছোঁ গেছতকৈ ষ্টভত ফুডটো বেছি ভাল হয় খাবলৈ লগাই দিওঁ মাংসটো ৰেডি হৈ গ'ল এইটো দেখিছে ইয়াতে লেগ পিচটা আছে লেগ পিচটা ষ্টভত তেল নাইকিয়া হৈ গ'ল কিন্তু ভাবিছোঁ গেছত বহাই দিলোঁ গেছত আচলতে ষ্টভত তেল নাইকিয়া হৈ যোৱাৰ লগে লগে ষ্টভত গেছত বহাই দিয়া হৈছে বনোৱা মোৰ লগত ভিডিঅ'টো বনোৱাত সহায় কৰিছে গোপাল নাথ ধন্যবাদ বহুত ধন্যবাদ দিছোঁ আৰু ইয়াৰ লগতে আছে আকৌ দিজু নাথ বহুত ধন্যবাদ দিছোঁ এইফালে এটা বিষ্ণু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব এনেকৈ আহি থকা ভিডিঅ'বোৰ আপোনালোকৰ সন্মুখতে পাই যাব আকৌ লগ পাই আছোঁ এনেকৈ সৰু সুৰা ভিডিঅ' কিছুমানৰ লগত অ'কে বাই